নমস্কাৰ ডক্টৰ সুৰজ গগৈ দাদা। নমস্কাৰ প্ৰেমা। নমস্কাৰ, আপুনি যেহেতু এতিয়া সামাৰছেটত আছে, সামাৰছেট লণ্ডন, UK। এতিয়া আজি আপোনাক মই অৰ্থ অনলাইন লৈ স্বাগতম জনাইছো। থেংক ইউ ভেৰি মাচ, ধন্যবাদ। হয়, আপুনি আজি আমি দুটা ভিন্ন প্ৰান্তত, এফালে আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষ আৰু আপোনাৰ ফালে ইউনাইটেড কিংডম, এই দুটা ভিন্ন প্ৰান্তত যিটো কৰোনাৰ যিটো প্ৰভাৱ পৰিছে, মই সেই বিষয়ে কিছু আলোচনা কৰিম। যেহেতু আপুনি এজন চিকিৎসক, মই প্ৰথমে ৰাইজক আমাৰ ডক্টৰ সুৰজ গগৈ, তেখেত ডিব্ৰুগড়ৰ বাসী, এতিয়া খালি তেওঁ সামাৰছেট লণ্ডন বা ইউনাইটেড কিংডমৰ বাসিন্দা। তেখেত এজন নিউৰো ডেভেলপমেণ্টেল চাইকিয়াট্ৰিষ্ট, মনোৰোগ বিশেষজ্ঞ। তেখেতে বায়'মেণ্টেল যিটো ডিছঅৰ্ডাৰ সেইটোৰ ওপৰত কাম কৰি আছে, আৰু তেখেতে এটা পডকাষ্টো কৰে, যিটো আমি অডিঅ' ফাইল, তেওঁৰ মানে অডিঅ' আপুনি শুনিব পাব, যিটো আগতে আমি যেনেকৈ ৰেডিঅ' শুনিছিলোঁ তেনেকুৱা ধৰণে তেওঁ এটা পডকাষ্ট কৰে, যিটো পডকাষ্ট এপলত বা স্পটিফাই বা বিভিন্ন হেৰিত আপোনাৰ আছে, ষ্ট্ৰিটছাৰ বুলি কয়, এইবিলাকত তেওঁ পডকাষ্ট পাব। এইটো হৈছে লিচেনিং ইনটু ৱেলবিং। তেখেতৰ listeningintoWellbeing.com বুলি এটা ৱেবছাইটো আছে, তাত তেখেতে ইউনাইটেড কিংডমত বহুত ভাল কাম কৰি আছে। তেখেতে এইটো প্ৰথম পদক্ষেপ লৈছে এজন চাইকিয়াট্ৰিষ্ট হিচাপে। তেখেতে তাত ইউনাইটেড কিংডমত এইটো পডকাষ্ট কৰে, আৰু পডকাষ্টৰ থ্ৰুদি বহুত মানুহ উপকৃত হৈছে। মই এইটো শুনিছোঁ, আৰু আপোনাৰ পডকাষ্ট দাদা মই শুনিছোঁ, সঁচাকৈ বহুতেই ভাল। আপোনালোকৰ যিটো আলোচনা হয়, সঁচাকৈ এইটো বস্তুটো যদি আমাৰ ভাৰতবাসীয়েও এইটো শুনিব পাৰে আপোনাৰ পডকাষ্টখিনি, মই ভাবোঁ বহুতখিনি উপকৃত হ'ব। পাৰিলে আপুনি অসমীয়াতো দুটা এটা পডকাষ্ট কৰিব অসমবাসীৰ কাৰণে, যিহেতু আপুনি নিজে এজন অসমীয়া। চেষ্টা কৰিব লাগিব। এতিয়া মই আহিছো আপোনাৰ কৰোনাৰ ওপৰত, যিটো COVID-19 কৰোনা ভাইৰাছ ডিজিজ, যিটো আপোনাৰ 2019 wuhanৰ যিটো ষ্টাৰ্ট হ'ল। এতিয়া তাৰ প্ৰভাৱত চাওক, গোটেই বিশ্বত যদি আপুনি চায়, গোটেই বিশ্বত আজিলৈকে অলমষ্ট 13,60,000 মানুহ এফেক্টেড হৈছে, আৰু 7,600 অলমষ্ট 8 লাখ মানুহ ইয়াত দেহাৱসান কৰিছে, বা 8 লাখ মানুহৰ ডেথ হৈছে। আৰু এটা ভাল খবৰ যে ইয়াত 3 লাখ মানুহ, মোটামুটি 3 লাখ মানুহ ফুল্লি ৰিকভাৰ কৰিছে। এতিয়া মই নিজৰ দেশলৈ আহোঁ। এইটো হৈছে আপোনাৰ গ্ল'বেল ডাটা। মই যিখিনি ক'লো যে 14 লাখ মানুহ এফেক্টেড হৈছে, এইটো গ্ল'বেল, গোটেই পৃথিৱী বিশ্ব মিলি। এতিয়া মই ভাৰতবৰ্ষত আহোঁ। ভাৰতবৰ্ষত আজিলৈকে এতিয়া আমাৰ ভাৰতবৰ্ষত 4,400, ধৰক 5,000 আমাৰ ইণ্ডিয়াত এফেক্টেড হৈছে, আৰু 114 গৰাকী দেহাৱসান হৈছে, বা 114 গৰাকীৰ ডেথ হৈছে এই কৰোনা ভাইৰাছত ইণ্ডিয়াত। আৰু যদি মই অসমীয়া হিচাপে অসমৰ কথা কওঁ, অসমত এতিয়ালৈকে 27 জন পজিটিভ হৈছে, কিন্তু এজনৰ ইয়াত মানে ধৰক কোনো কেজুৱেলিটি হোৱা নাই, অকল 27 জন এফেক্টেড হৈছে। এইটো নিউলি পজিটিভ কেছ হয়। এই পজিটিভ কেছকেইটা এতিয়ালৈকে ধৰক কোৱাৰেণ্টাইনত আছে, আৰু আমাৰ অসম চৰকাৰে ইয়াত বহুত ভাল কাম কৰি আছে। তাৰ কাৰণে মই অসম চৰকাৰক অশেষ ধন্যবাদ দিছোঁ, বহুতে ভাল কাম কৰি আছে। এতিয়া মই দেখিছোঁ যে আপোনাৰ দেশখনত ইউনাইটেড কিংডম মানে আপোনাৰ ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু নৰ্দাৰ্ণ যিটো আয়াৰলেণ্ড, এই 4খন দেশ মিলি আমি ইউনাইটেড কিংডম বুলি কওঁ। আপুনিতো ইংলেণ্ডত থাকে। এতিয়া এই 4খন দেশ মিলি যিটো আমি ইউনাইটেড কিংডম বুলি কয়, তাত আপোনাৰ 51,000ৰ ওপৰ মানুহ এই কৰোনাত অলৰেডি মানে আক্ৰান্ত হৈছে, আৰু 5,300তকৈ অধিক মানুহ অলৰেডি ডেথ হৈছে, কেজুৱেলিটি ইমানখিনি হৈছে। গতিকে মই দাদা আপোনাৰ পৰা, আপুনি এজন চিকিৎসক হিচাপে যিহেতু আপুনি তাত ডিউটি কৰি আছে, আপোনাৰ পৰা মই জানিব বিচাৰোঁ যে এই আপোনাৰ দেশখনে এই কৰোনাৰ কাৰণে কি পদক্ষেপ লৈছে? ইণ্টাৰেষ্টিং। মই ইউকেত থকা এই 20 বছৰ হ'ল আজি, আৰু ইমান দিনে মই এনেকুৱা ইয়াত এইবাৰ যি হৈছে কৰোনা ভাইৰাছৰ সংক্ৰান্তত লৈ আমি যিখিনি নিয়ম বা পলিচি ফ'ল' কৰিব লগা হৈছে, সেইখিনি মই 20 বছৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাছিলে। আৰু 20 বছৰ ইউকেত মানে
ইয়াত যোনটো ফ্ৰীডম মানে এখন ৱেষ্টাৰ্ণ ডেমক্ৰেটিক কাণ্ট্ৰিত থকা যোনটো ফ্ৰীডম পোৱা যায় সেইটো মানে তুলনাৰ কন্ট্ৰাষ্ট কৰিলে এইটো মানে খুবেই মানে ডাঙৰ এটা মানে চেঞ্জ ইউকেত চিকিৎসক হিচাপে ইউকেত সাধাৰণ নাগৰিক হিচাপে মানে এইটো চবৰে এই কৰোণা ভাইৰাছৰ প্ৰভাৱটো চবৰ লাইফতে পৰিছে আৰু ইয়াত আমাৰ এতিয়া আমিও ঘৰত এতিয়া উই আৰ অল ষ্টেইং এট হোম social distancing policy government আমাৰ এতিয়া 3rd week চলি আছে আৰু পলিচিটো হল যে আপুনি যদি stay at home is the first policy আৰু যদি ঘৰত থাকি কোনোবাই যদি কাম কৰিব নোৱাৰে এসেনশিয়াল কাম আছে বাহিৰত তেতিয়াহে মানে অফিসত গৈ বা নিজৰ কামৰ জেগাত গৈ কাম কৰিবলৈ নিৰ্দেশ দিছে আৰু চৰকাৰে কিবা তেনেকুৱা পাছ দিছে নেকি যদি আপুনি ইমাৰ্জেন্সি সাৰ্ভিস প্ৰভাইডাৰ হয় কিবা আপোনাক আইডেন্টিটি কাৰ্ড বা কিবা কাৰ্ড আপোনাক বনাই দিছে নেকি নাই তেনেকুৱা একো আইডেন্টিটি কাৰ্ড দিয়া নাই ইয়াতে মানে প্ৰায়খিনি মানুহে ৰুলখিনি ফলো কৰিছে আৰু যেহেতু আমি NHS নেশ্যনেল হেল্থ সাৰ্ভিসত কাম কৰো তো আমাৰ সপ্তাহত এদিন দুদিন যাব লগা হৈছেও আৰু যাওঁতে ধৰক কোনো তেনেকে ৰখাই বা চেক কৰা নাই কিন্তু ক'বাত যদি ডাঙৰ এটা সমাৰোহ দেখে বা গ্ৰুপ এটা দেখে ক'বাত কোনোবাই পুলিচে দেখে তেনেকে ৰখাই মেলি মানুহক মানে হেৰিও কৰিছে ডিসপাৰ্সও কৰিছে কাৰণ সো সেইবোৰ আৰু মানে যেনেকে এডুকেশ্যন এটা প্ৰেছ কনফাৰেন্স হয় গভৰ্ণমেন্টৰ পৰা সদায় হৈ আছে গধূলি 5টা বজাত এটা ডাউনিং ষ্ট্ৰীটৰ পৰা হয় সো তাতেও এই মেছেজটোকে ৰিপিট কৰি থাকে যে আপোনাৰ প্ৰথম কথাটো হ'ল আপোনালোক ঘৰত থাকক আৰু সেইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট ইনফেকশ্যনটো স্প্ৰেডটো ৰখাবৰ কাৰণে যে যোনটো নিউ কেছৰ কাৰ্ভটো আছে এই কাৰ্ভটো ফ্লেট কৰাটো প্ৰথম হেৰি অবজেক্টিভ আৰু সেইটো কৰিব নোৱাৰিলে আমাৰ মানে হেল্থ সিস্টেমত প্ৰেছাৰটো পৰিব আৰু হেল্থ প্ৰেছাৰ পৰিলে আৰু মানুহ সাফাৰ কৰিব আৰু মৰ্টেলিটি ৰেটটো বাঢ়ি যাব তো সেই হিচাপে সেইখিনি নিয়মে আমি পালন কৰি আছো এতিয়া আৰু ইউকেত ক'বলৈ গ'লে অলপ ক্ৰিটিচিজমো হৈছিলে ইউকে ভিতৰৰ পৰা বাহিৰৰ পৰা যে সেইখিনি মই এটা ভাবিছো যে যেহেতু আপোনাৰ এতিয়া বসবাস কৰা দেশখনত অকল জনসংখ্যা 6 কোটি 8 লাখ হয় 6 কোটি 8 লাখ বা 8 লাখ মানে মানুহ তাত আছে গতিকে ইমান কম মানুহৰ ভিতৰত যদি ইমানখিনি আক্ৰান্ত হৈছে এইটো যথেষ্ট সংখ্যক বেছি বুলি মই অনুমান কৰিছো কাৰণ আমাৰ ভাৰতবৰ্ষত ধৰক যদিও এইটো ফেজ আহাগে নাই এতিয়ালৈকে হলেও আমাৰ 138 ক্ৰোৰ্ছ আমাৰ আজিৰ ডেটত 138 কোটি মানুহ ইয়াত বসবাস কৰে গতিকে ধৰক আপোনাৰ 6 কোটি জনসংখ্যাতে যদি ধৰক এতিয়ালৈকে 51,000 মানুহ এফেক্টেড হৈছে গতিকে মই ইউকে নিচিনা আমি যেহেতু আপোনালোকক ফলো কৰো আপনি ধৰক উন্নত দেশ আমি সদায় আপোনালোকক আমি অনুকৰণ কৰো সেইটো হিচাপত আমাৰ কিবা ভুল হ'ব পাৰে নেকি সেইটো কাৰণে আপোনাক মই সুধিব বিচাৰিছো যে ইমান এখন উন্নত দেশ ডেভেলপ কান্ট্ৰি তাতো ধৰক এনেকুৱা পৰিস্থিতি হৈছে গতিকে তেনেকুৱা কিবা আপোনাৰ উপদেশ আছে নেকি তেনেকে ক'বলৈ দিগদাৰ এতিয়া মানে এই পিৰিয়ডটো পাৰ হোৱাৰ পিছতহে যেতিয়া আমি ঘূৰি চাম এই সময়টোলৈ তেতিয়াহে আমি হয়তো লেসনখিনি আমি ভালকে বুজি পাম কি শুদ্ধ হ'ল কিখিনি আমি ভুল কৰিলো আৰু মই ক'বলৈ খুজিছিলো ইয়াতে মানে ক্ৰিটিচিজমটো এইটোৱে হৈছিলে যে আমি ইয়াৰ ছ'চিয়েল আইচলেশ্যনটো আৰু সোনকালে হ'ব লাগিছিলে সেই ব্ৰেণ্ডটো অলপ দেৰি হ'ল বা ফেজিংটো অলপ পলম হ'ল আৰু সেইটো কাৰণে চাগে কেছৰ সংখ্যাটো বাঢ়িলে আৰু কোনো গম পোৱা নাছিলে দিছ ইজ আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট সেইকাৰণে মানে ক'বলৈ খুব দিগদাৰ আৰু এতিয়া ধৰক আমি দেখিছো এই বস্তুটো মানে যে চাইনাৰ পৰা যেতিয়া আৰম্ভ হৈছিলে উহান পৰা আৰম্ভ হৈ যেনেকে বিয়পিলে বেলেগ বেলেগ সাউথ ইষ্ট এছিয়া তাৰপিছত আমাৰ ইয়ালৈ আহিলে এতিয়া আকৌ ইউৰোপত আহিলে ইউৰোপত এতিয়া ইটালীত সবতকে মানে নাম্বাৰ অফ ডেথছ ইজ দ্য হাইয়েষ্ট 16,000 নে কিমান হৈছে চ' ইটালী আৰু স্পেইনত এতিয়া ধৰক কাৰ্ভটো এতিয়া
তললৈ যোৱা আৰম্ভ কৰিছে নাম্বাৰ অফ মৰ্টেলিটি এতিয়া মৰ্টেলিটি ৰেটটো লাহে লাহে তো আমি মানে সেইটো অবজাৰ্ভ কৰি আছো আৰু ইউকেটো ধৰক এতিয়া লণ্ডন আৰু আমি যোনটো মিডলেণ্ডছ বুলি কওঁ ইউকে এৰিয়াটো বাৰ্মিংহাম মেনচেষ্টাৰ বাৰ্মিংহাম এৰিয়াটো তো সেই দুটা ৰিজনত খুব বেছি প্ৰথম প্ৰভাৱটো তাতে পৰিলে ডাঙৰ ইম্পেক্টটো তাতে হৈছে আৰু কেছৰ সংখ্যা লৈ মৰ্টেলিটি তাতে বেছি হৈছে আৰু হয়তো এই বেলেগ বেলেগ জেগাত এতিয়া ইউকেৰ বেলেগ বেলেগ জেগাত সেই কাৰ্ভটো এতিয়াও ধৰক আৰম্ভ হোৱা নাই কিছুমান জেগাত আৰম্ভই হোৱা নাই ধৰক কেছ পোৱা নাই তেনেকুৱাও জেগা আছে আৰু সেইবোৰ জেগাটো পাবগে এটা সময়ত যিহেতু কৈছে মানে about 70-80% of the population will be infected at some stage তেতিয়াহ'লে আপুনি সেইটো ভাবিব পাৰে আপুনি হিচাপ কৰি চাব পাৰে যে ইমানখিনি যদি পপুলেশ্যন এফেক্ট হয় তাৰ পৰা কিমান out of that মানে what would be the proportion of the population that will end up in hospital needing critical care ICU care আৰু ভাইৰাছটো যিখিনি আমি গম পাইছো ধৰক এতিয়া ইউৰোপৰ এক্সাম্পলটো লৈ সাউথ কোৰিয়া চাইনাত কি হ'ল এতিয়া ইউএছত যি হৈ আছে তাততো আৰু ডাঙৰ প্ৰব্লেম হৈ আছে এতিয়া ইউকেটো বেছি কেছ পেটাৰ্ণটো দেখি আমি গম পাইছো ইনফেক্টিভিটি অফ দ্য ভাইৰাছ ইজ কোৱাইট significantly high আৰু যিহেতু ইয়াতে social distancing এতিয়া বাহিৰত গ'লেও social distancingৰ ওপৰত আপুনি সাধাৰণ তাত নাগৰিকে কিমান দূৰত্ব তাত অৱলম্বন কৰিছে কিমান ডিস্টেন্স আমাৰ ইয়াত ধৰক আমি 1 মিটাৰ বা এনেকুৱা কৈছো আপোনাৰ আপুনি ক'ব নেকি এই ডিস্টেন্সটো কিমান মেইনটেইন কৰিছে কিমান দূৰত্বত তেওঁ ইয়াতে ইয়াৰ অফিচিয়েল গভৰ্ণমেণ্টৰ এডভাইচটো হ'ল যে আমি 2 মিটাৰ সেপাৰেশনত থাকিব লাগে মিনিমাম 2 মিটাৰ্ছ is the advice আৰু কিছুমানেতো এতিয়া ৰিচাৰ্চ আহিছে যে কৈছে 2 মিটাৰ probably is not enough আমি যেহেতু এতিয়া MIT Massachusetts Institute of Technology বা জন হপকিন্স এনেকুৱা জেগাবোৰে ৰিচাৰ্চ কৰি কিছুমান ষ্টাডি কৰিছে লেব ষ্টাডি কৰি গম পাইছে যে যোনটো এৰ'ছল ট্ৰান্সমিশ্যন বুলি কোৱা হয় যেনে বতাহত থাকে ভাইৰাছ পাৰ্টিকলছ দূৰলৈ ড্ৰপলেট ইনফেকশ্যনটো বহুত দূৰলৈকে মানে ইম্পেক্ট হ'ব পাৰে up to about 8 meters so সেইটো হিচাপতটো আমি 2 মিটাৰ is even 2 meters is not enough probably আৰু ইয়াতে এতিয়া কিছুমান জেগাত ইউৰোপতো মাস্ক পিন্ধাটো এটা কম্পালসৰি ৰুল বনাই দিছে অষ্ট্ৰিয়া নিচিনা জেগাত বা ইউক্ৰেইনতো কৰিছে বুলি শুনিছো তো সেইটো এটা ইম্পৰ্টেণ্ট সেইটো আমিও এনকাৰেজ কৰোঁ নিজে যদিও আমাৰ গভৰ্ণমেণ্টে এতিয়ালৈকে তেনেকে মেণ্ডেটৰী কৰি দিয়া নাই পপুলেশ্যনৰ কাৰণে বাহিৰত এতিয়া ধৰা আমাক আজি মই ৰাতিপুৱা শ্বপিঙৰ কাৰণে গৈছিলো ছুপাৰ মাৰ্কেট ডাঙৰ ছুপাৰ মাৰ্কেট টেস্কো বুলি আছে তাতে কোনো মাস্ক পিন্ধা মানুহ মানে ইমান দেখিবলৈ এতিয়াও নাই মানে ভলে লাগিব একো মানে পিপল আৰ নট ৱৰিড কিন্তু সেই ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিছে আৰু কিছুমান কিন্তু সৰু সৰু দোকানত গ'লে দেখে মানে আইলবোৰ যিহেতু ইমান আহল বহল নহয় তেতিয়া দেখিব ইটো সিটো ক্ৰছ কৰোঁতে দেখোন আপুনি 2 মিটাৰ কি 1 মিটাৰো হয় হয় সেই তেনেকে ভাবিব গ'লে মানে অলপ চিন্তাও হয় আৰু ভাবিব লগাও হয় আৰু নিজে যিহেতু এচিম্পটমেটিক যোনটো ভেক্টৰ বুলি কৈছে যে এচিম্পটমেটিক কেৰিয়াৰ্ছ most of the population are possibly asymptomatic carriers of COVID-19 so এতিয়া নিজকে নিজে ধৰি ল'ব লাগিব যে তুমি মইও কিজানি ইনফেক্টেড হৈ আছো মইও এই চিমটমটো কাৰোবাক দিব পাৰো মই যে কেতিয়া লগ পাম ধৰক ঘৰ বাহিৰলৈ গ'লেই মই এজন দুজনক যদি লগ পাওঁ কামলৈ যাওঁ অফিচলৈ যাওঁ কোনোবা দোকানলৈ কিবা আনিবলৈ যাওঁ সদায় এটা সেই ৰিস্কটো বাঢ়ি যাব এভৰি টাইম ইউ ষ্টেপ আউটসাইড অফ ইউৰ প্ৰপাৰ্টি so সেইটো মনত ৰখাটো খুব ইম্পৰ্টেণ্ট আই থিংক যে ইউ আৰ আৰু এটা আমি ধৰক জানিব বিচাৰো যে এজ এ স্বাস্থ্যকৰ্মী হিচাপে এজ এ চিকিৎসক হিচাপে এজন চিকিৎসকে আপোনাৰ তাত ধৰক যদি কৰোনা পেশেন্ট ডিল কৰি আছে বা কৰোনা সাসপেক্টেড বা কোৱাৰেণ্টাইন পেশেন্ট যদি ডিল কৰি আছে তেতিয়া আমাৰ যিটো
চিকিৎসা কৰ্মী চিকিৎসক বা নাৰ্ছ তেওঁলোকে কি আপোনাৰ প্ৰটেকশ্যন তাত অৱলম্বন কৰিছে কেনেকুৱা ধৰণৰ তাৰ গভৰ্ণমেণ্টে কেনেকুৱা প্ৰটেকশ্যন দিছে তেওঁলোকক So protection to Pratham as recommended by WHO, WHO, World Health Organization. Our government to Manhattan gone by say PPE will into personal protective equipment. That government or Amar yet UK government beleg exposure or mote beleg advice this advisory this. Highest level to frontline ICU, critical care, health workers who are in ICU, ventilation support, patients of treatment. So, PPE to N95 into respirator mask, FFP, tarport visor, cap, skull cap, fully covered gown, protective gown. So hetu level of this level our community level into health amak ami jodi eta patient sabole jam patient contact eta hoy te ami pinibo lebo amar mane surgical mask ami N95 na lage surgical mask into actually fluid resistant mask to ko into tumalake oti junto aru hey basically tenaka mane oti nisna full gown no hoy eta just probably eta waterproof gown apron bli junto ko aru surgical gloves so hekhini leke koise aru ধৰক আপোনাৰ এনেকুৱা চিকিৎসা প্ৰদান কৰাৰ পিছত কিছু দিনৰ কাৰণে আকৌ চিকিৎসক বা চিকিৎসা কৰ্মীক আকৌ কোৱাৰান্টাইনত ৰাখিছে নেকি তেনেকুৱা ধৰক যদি তেওঁ এক্সপোজাৰ হৈছে তেলে তেওঁলোকক আকৌ এনেকুৱা ডিউটি ব্ৰেক কৰাই তেওঁলোকক কোৱাৰান্টাইনত দিছে নেকি So quarantine di asile quarantine বুলি নহয় self isolation বুলি যোনটো term use কৰিছে ইয়াতে মানে কৈছে যে যদি symptoms suspect কৰিছে যে আপোনাৰ COVID-19 নিচিনা symptoms আছে especially respiratory symptoms তেতিয়া হলে আপুনি নিজকে isolate কৰক at least 7 days আৰু এতিয়া কি হৈছে frontline health workers ৰ কাৰণে এতিয়া testing আনি দিছে যদি মই গৈ কওঁ যে মোৰ symptom I suspect মোৰ কিবা হ'ব পাৰে তেতিয়া তেওঁলোকে টেষ্ট এটা sanction কৰিব মই টেষ্ট কৰাব so টেষ্ট কৰিলে যদি নেগেটিভ আহে তেতিয়ালে কাম কৰি থাকিব পাৰে পজিটিভ আহিলে তো নোৱাৰে আৰু তো হেতু কাৰণ হেতু নহালেকে এটো কেদিন মানে হৈছে for health workers hey testing facilities নথকা লৈকে বহুত খিনি আমাৰ staff probably 15-20% staff were going off with symptoms with suspected symptoms of COVID-19 তো তেওঁলোকে self isolate কৰিব লগা হৈছিল কিন্তু একেটা টাইমতে কাৰ্ভটো গৈ আছিল যে পপুলেশনৰ কেছৰ সংখ্যাও বাঢ়ি গৈ আছিল তো হেই প্ৰেছাৰ এটা বিল্ড আপ হৈছিল আৰু এটা তো হেতু কাৰণে এতিয়া priority testing priority to mainly frontline workers সব দিয়া হৈছে মানে যে আৰু যদি জেনাৰেল পপুলেশনে কভাৰ suspicion হয় যে মোৰ COVID-19 হৈছে নেকি বলে মোৰ কিবা symptoms আছে so they'll have to phone 111 NHS 111 বুলি number emergency number আছে তাত তেওঁলোকক এডভাইস দিব ফোনত কাউন্সেলিং কনসালটেশন কৰিব আৰু যদি COVID-19 নিচিনা সাসপিশন হয় তেওঁলোকক accordingly advice দিব isolate কৰিবলৈ কয় isolate কৰিব লাগিব ঘৰত থকা advice দিব আৰু কেইদিনমান আগতে কিছুমান হাই ৰিস্ক গ্ৰুপক vulnerable groups কিছুমানক মানে স্পেশাল এডভাইস দিয়া হৈছে যে তেওঁলোকক 21 days তেওঁলোকক 21 days নহয় 21 days to India এটো কথা কৈছে তেওঁলোকক 17 weeks নে কিমানৰ I forget এটো মানে 4 মাহ মানৰ মানে হেৰি self isolation কৰিবলৈ কৈছে তেওঁলোক ধৰ immunosuppressed যদি patients আছে তেনেকুৱা COPD chronic obstructive pulmonary disease থকা patients asthma patient বা cancer treatment লৈ থকা তেনেকুৱা যদি
তেওঁলোকক নিজকে নিজে সেলফ আইসোলেট কৰিবলৈ এডভাইস কৰা হৈছিলে আৰু মোৰ মেডিকেল সেক্ৰেটাৰী এতিয়া তেনেকে আইসোলেট হৈ আছে নিজে তেওঁৰ নিজৰ হেলথ কণ্ডিশনৰ কাৰণে এই তেনেকুৱা আৰু তেনেকে বস্তুটো চলি আছে এতিয়া আৰু আমি এটা জানিব বিচাৰো যেহেতু এই করোনা যেটো ভ্যাকসিন কোভিড-19 ভ্যাকসিন এই ভ্যাকসিনটো বিষয়ে যেটো আমি আপডেট এতিয়া আমি ভ্যাকসিন কোৱাৰ আগতে মই কিছু কথা কৈ লৈছো আমাৰ শ্ৰোতাক যে ভ্যাকসিন এটা সব যিকোনো ভাইৰাছৰ ভ্যাকসিন বনাবলৈ প্ৰথমতে ভ্যাকসিনটো তাৰ জিনটো মানে ম্যাপিং কৰিব লাগিব কাৰণ সাধাৰণতে ভাইৰাছৰ ভ্যাকসিনটো লাইভ ভ্যাকসিন হয় জিনটো ম্যাপিং কৰিব লাগিব ম্যাপিং কৰাৰ পিছত এনিমেল ট্ৰায়াল হ'ব ভ্যাকসিন বনোৱাৰ পিছত এনিমেল ট্ৰায়াল হ'ব তাৰ পিছত আমাৰ তিনটা ফেজত ভ্যাকসিনটো হিউম্যান ট্ৰায়াল হয় তাত ফেজ 1 টো few dozen of people of দিয়ে ফেজ 2 টো দিয়ে আপোনাৰ few hundreds of people আৰু আপোনাৰ ফেজ 3 দিয়ে few thousands of people এইখিনি দি যেতিয়া সাকসেসফুল হয় তেতিয়া ভ্যাকসিনটো বজাৰত আহে এতিয়া এই ভ্যাকসিন সম্বন্ধে আপুনি যেটো উন্নত দেশত আছে বা আপোনাৰ টাছত আছে যেটো শুনিছো বষ্টনত কিবা কোনবাটা মেডিনোভা নে মেডিনাৰ কিবা এটা বায়োটেকনলজি কোম্পানীয়ে এটো প্ৰস্তুত কৰিছে অলমোস্ট হিউম্যান ট্ৰায়ালত এতিয়া ফেজ 1 ত সোমাব গতিকে আপুনি এই ভ্যাকসিনৰ বিষয়ত আমাক কিবা আপডেট নিউজ দিব পাৰিব ভ্যাকসিন তুমি ঠিকে কৈছা ভ্যাকসিন ক্ৰিয়েট কৰাটো এটা সাধাৰণ কথা নহয় in many ways drug ক্ৰিয়েট কৰাটো অলপ ইজিয়াৰ প্ৰবলেম ভ্যাকসিনৰ মই জনামতে ভ্যাকসিন এটাটো হিউম্যান ট্ৰায়াল আৰম্ভ হৈছে সিয়াটল US ত আৰম্ভ কৰিছে তেওঁলোকে I think four people had that injection now volunteers healthy volunteers তো ভ্যাকসিনৰ ৰিজাল্টছ খিনি আমি এতিয়ালৈকে গম পোৱা নাই আৰু অষ্ট্ৰেলিয়াতো এটা এনিমেল ট্ৰায়াল চলি আছে এতিয়া ভ্যাকসিন এটা তো তাৰো ৰিজাল্টছ পোৱা নাই তো ভ্যাকসিনৰ সময় লাগিব কাৰণ ভ্যাকসিন খিনি এটাটো সায়েন্সটো ইজ ভেৰি কমপ্লিকেটেড আৰু ভ্যাকসিনটো আজিকালি যোনটো প্লাগ এণ্ড প্লে বুলি এটা প্ৰসেস কৰে তেওঁলোকে আৰু ভ্যাকসিন কোভিড-19 এটা সাৰ্স কোভ-2 তাৰ জিন ম্যাপ গ্লোবালি ভ্যাকসিনটো প্ৰস্তুত কৰাৰ পিছতো মই ভাবো ভ্যাকসিনটো প্ৰস্তুত কৰাৰ পিছতো এটো গ্লোবালি ডিস্ট্ৰিবিউশন কৰাটো কাৰণ ইমান ভলিউমত বনোৱাটো এটো এটা সহজ কথা নহয় ইমান কিনি ধৰক সমান লাগিব এটো মিনিমাম হয় ভ্যাকসিন to ahile mane optimistically it will be the second half of 2021 tar mane after next summer hetu karone apni rokhi থাকিব নোৱাৰে যে ভ্যাকসিন এটা কাইলৈ নেক্সট সপ্তাহত ওলাব বলে আমি এতিয়া একো নকৰো সোশিয়ালি আইসোলেট নকৰো এটো হয় কিছু মানে তেনেকুৱা কি ধৰক মোকো কৈছে স্যাৰ এটো ভ্যাকসিন ওলাবই বেছি দিন নাই 2-3 মাহ ভ্যাকসিন আহি যাব গতিকে আমাৰ ৰাইজে এইখিনি ভুল কৰিব নালাগে ভ্যাকসিন ওলাবলৈ আপুনি গম পালে যে আৰু কিমান দিন লাগিব এটো প্ৰথমতে বৈজ্ঞানিকসকলে কৈছিল যে যিকোনো এটা ভ্যাকসিন প্ৰস্তুত কৰিবলৈ 18 মাহ সময় মিনিমাম লাগে 18 মাহ সময় ইমান কি ডোনাল্ড ট্ৰাম্পেও যেতিয়া এটো পৰ্যালোচনা কৰিছিল ভ্যাকসিন ট্ৰায়াল খিনি সাকসেসফুল হ'বও লাগিব প্ৰথমতে নহয় সাকসেসফুল হ'ব লাগিব ভ্যাকসিন খিনি কাম নকৰিব পাৰে এখিনি যোনি ট্ৰায়াল কৰি আছে এখিনি ফেইলিয়াৰ হ'ব যেনেকুৱা 1960 চনত যেটো আপোনাৰ সিনসাইটিল ভাইৰাছৰ যেটো ভ্যাকসিন বনাইছিলে এটো ভ্যাকসিনটো বহুত লেটেল হৈছিলে বহুত মানুহ মৰিছিলে ভ্যাকসিনটো সাকসেসফুল হোৱা নাছিলে তেনেকুৱা বহুত হিষ্ট্ৰীও আছে বহুত ভ্যাকসিন সাকসেসফুল হোৱা আৰু এটা যদি ভাবে আপুনি করোনা ভাইৰাছ যোনটো কমন কোল্ড কৰে আমি 4টা করোনা ভাইৰাছে কৰে বুলি জানো এই 4টা ভাইৰাছ করোনা ভাইৰাছৰ এতিয়ালৈকে ভ্যাকসিন নাই তো ভ্যাকসিন বনোৱা যদি ইমান সাধাৰণ কথা আছিল হয় মানে ইমান প্ৰসেসটো ইজি হোৱাহেতেন এতিয়ালৈকে আমি পালো হেতেন কমন কোল্ডৰ ভ্যাকসিন এটা কিন্তু এতিয়ালৈকে নাই এটো something to think about গতিকে আমি ৰাইজে আমি কিমান সজাগ হৈ থাকিব লাগে এতিয়া আপোনালোকে চালে আমি দুটা ভিন্ন প্ৰান্তত করোনাৰ বিষয়ে আমি পৰ্যালোচনা কৰিলো তেও ইউনাইটেড কিংডমৰ পৰা আৰু মই ভাৰতবৰ্ষৰ অসমৰ পৰা যেটো পৰ্যালোচনা কৰি আমি গম পালো যে এটো কিমানে ভয়ানক গতিকে তেও দেশৰ এজন প্ৰধানমন্ত্ৰীও এতিয়া আইসিইউত সোমাইছে আজি গতিকে আপোনালোকে ৰাইজ সকলোৱে সতৰ্ক থাকক ঘৰত থাকক আৰু আপুনি সোশিয়াল ডিসটেন্সটো মেইনটেইন কৰক এইখিনি মই আপোনালোকক ক'ব বিচাৰিছো আৰু
মই ভাবো যদি আপোনালোকে উপকৃত হৈছে মোৰ আজি আমাৰ যিটো পৰ্যালোচনাখিনি চাই, তেতিয়াহ'লে এইফালে ডক্টৰ সুৰজ গগৈ তেখেতৰ যিটো পডকাষ্ট আপোনালোকে চাব, আৰু মোৰ অৰ্থ অনলাইন আপোনালোকে চাব, চালে মই ভাবো আপোনালোকে বহুত উপকৃত হ'ব। গতিকে মই আজি ইমানখিনি কৈ সামৰিছো। নমস্কাৰ দাদা, আপোনাক অশেষ ধন্যবাদ। আপুনি আমাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে, আৰু আপোনাক মই গোটেই অসমবাসীৰ হৈ পেলাই আপোনাক বা গোটেই ভাৰতবাসীৰ হৈ পেলাই আপোনাক ধন্যবাদ জনাইছো। নমস্কাৰ দাদা। Thank you.